বাবে এতিয়া সহায়ৰ হাত বন্ধন বেংকৰ। অসম আমাৰ মনে প্ৰাণে মিলিছো একেই সুৰৰ বন। ব্যৱসায়ীসকলৰ বাবে এতিয়া সহায়ৰ হাত বন্ধন বেংকৰ। মূলধনৰ অভাৱত সপোন আধৰুৱা হোৱাসকলৰ বাবে এতিয়া সহায়ৰ হাত বন্ধন বেংকৰ। উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া বিশ্বাসৰ অন্য এক নাম বন্ধন বেংক। ৰাজ্যৰ হাজাৰ হাজাৰ পুৰুষ মহিলা, যুৱক যুৱতীৰ মুখত আশাৰ ৰেঙনি। বন্ধন বেংকে এইসকল নিবনুৱা পুৰুষ মহিলা, যুৱক যুৱতীৰ মুখত এতিয়া হাঁহি আনিবলৈ সক্ষম হৈছে। এই দৃশ্য চৰাইদেউ জিলাৰ নিমনাগড় মথুৰাপুৰ অঞ্চলৰ। বন্ধন বেংকে মথুৰাপুৰ, নিমনাগড়, মাইবেলা, চফ্ৰাই এই বৃহত্তৰ অঞ্চলৰ দুখীয়া মহিলা তথা যুৱক যুৱতীক ঋণ দি কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই বৃহত্তৰ অঞ্চলত বন্ধনৰ সহায়েৰে উপকৃত হৈছে বহুজন। যুৱক যুৱতী, পুৰুষ মহিলা আদি সকলোৱে ব্যৱসায়ৰ জৰিয়তে দাঙি ধৰিছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। ইয়াৰ অনেক দৃষ্টান্ত আছে। বৃহত্তৰ মাইবেলা, মথুৰাপুৰ, চফ্ৰাই, টেঙাপুখুৰী, নিমনাগড় অঞ্চলটোত। টেঙাপুখুৰীৰ অন্তৰা গগৈ, নিমনাগড় ইকৰাণীৰ লোহিত চেতিয়া, মথুৰাপুৰৰ সন্ধ্যা দিয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ কিমান সফল হৈছে সেই বিষয়ে আজি পাব্লিক প্ৰেছত শুনক তেওঁলোকৰ নিজ মুখেৰে। নমস্কাৰ জনাইছোঁ। মই এতিয়া এই মুহূৰ্তত আছোঁ চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বন্ধন বেংকৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ। মোৰ কাষতে আছে মথুৰাপুৰ বন্ধন বেংকৰ পৰিচালক ডাঙৰীয়া আছে। মই মথুৰাপুৰ বন্ধন বেংকৰ পৰা ৰাইজে কেনেদৰে উপকৃত হৈছে মই সেই বিষয়ে জানিবলৈ বিচাৰিম ৰাইজৰ পৰা, আৰু পৰিচালকৰ পৰা মই জানিবলৈ বিচাৰিম। মই এতিয়া বন্ধন বেংকৰ মথুৰাপুৰ শাখাৰ পৰিচালক ডাঙৰীয়া ওচৰত যাব বিচাৰিছোঁ। আপুনি কওকচোন আপোনাৰ ক'বলগীয়া কথাখিনি। নমস্কাৰ, মোৰ নাম জয়নাথ গগৈ। মই মথুৰাপুৰ শাখাৰ পৰিচালক হিচাপে আজি প্ৰায় 2 বছৰ ধৰি কৰ্মৰত। যথেষ্ট ভাল অভিজ্ঞতা হৈছে ঠাইটুকুৰাৰ প্ৰতি। বহুত ভাল লাগিছে কাম কাজ কৰি, ৰাইজে যথেষ্ট সহায় সহযোগ কৰিছে। আমিও যত পাৰোঁ, যিমান পাৰোঁ আমিও ৰাইজক আমাৰ ফালৰ বেংকৰ হৈ তেওঁলোকক সহায় সহযোগ কৰিবলৈ আমি চেষ্টা কৰিছোঁ, আৰু ৰাইজৰ ছাপোৰ্ট পাইছোঁ। ভাল লাগিছে কাম কৰি, আৰু তেওঁলোকেও ভালদৰে টকা পইচাবোৰ লৈছে, ঘূৰাই দিছে। আকৌ তেওঁলোকে নতুনকৈ আবেদন কৰিছে, তো ৰাইজে উপকৃত হৈছে। কিমান আছে কাষ্টমাৰ? আমাৰ প্ৰায় 3000 কাষ্টমাৰ আছে। হয়, আৰু অফিচত মানে কৰ্মচাৰী? আমাৰ কৰ্মচাৰী মুঠ 11 জন। নমস্কাৰ, মোৰ নাম শ্ৰী লোহিত চেতিয়া। মোৰ ঘৰ নিমনাগড় ইকৰাণী। মই আজি 2006 চনৰ পৰাই বন্ধনৰ লগত জড়িত হৈ আছোঁ। বন্ধনৰ লগত জড়িত হৈ আজি ধৰক এই দোকানখনকে সৰুৱাকৈ খুলিলোঁ। তাৰপৰা এনেকৈ আকৌ ভান এখনো লোৱা হ'ল বন্ধনৰ পৰাই। তেনেকৈ ব্যৱসায় চলাই আছোঁ। আজি ধৰক আজি 22 চন হ'লগৈ। আজি বন্ধন বেংকে যদি আমাক এইখিনিকে যদি সহায় নকৰিলেহেঁতেন, আমি ধৰক ইমানখিনি আগুৱাই যাবও নোৱাৰিলোহেঁতেন। আজি বেংকে সহায় কৰাৰ কাৰণে আজি এইখিনি আমি বহুতখিনি ধৰক আগুৱাই আহিছোঁ বুলি আমি ক'ব পাৰিছোঁ, মানে বুকুত হাত দি ক'ব পাৰিছোঁ। ধৰক বন্ধন বেংকে যিমানখিনি সহায় কৰিছে সেইখিনিৰ ওপৰতে আজি এইখিনি কাম চলি আছে, আৰু ঘৰখন ধুনীয়াকৈ চলি আছে। আজি 2006 চনৰ পৰা চলি আছোঁ, ধুনীয়াকৈ চলি আছে। মানুহজনে মোৰ বেংকৰ পৰা বন্ধনৰ পৰা লৈ পিনি ইমানখিনি উন্নতি কৰিছে, আৰু আগলৈকো মানে বন্ধনৰ লগতে জড়িত হৈ থাকিম বুলি ভাবিছোঁ। আৰু যাতে আমাৰ উন্নতি হওক, তেওঁলোকৰ পৰা বন্ধনৰ মানে ছাৰসকলৰ মানে তেওঁলোকৰ চবলৈকে আমি ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকৰ পৰা সহযোগ পাই পিনি আমি আগুৱাই আহিছোঁ। মানুহজনে ব্যৱসায় বাণিজ্যবিলাকতো মানে উন্নতি কৰিব পাৰিছে। আগলৈকো আমি তেওঁলোকৰ লগতে জড়িত হৈ থাকিম বুলি ভাবিছোঁ। আমি বন্ধন বেংকৰ পৰা লোন লৈছিলোঁ 18 চনত। তাৰপিছত আমি লাভৱান হৈছোঁ। আমি কাপোৰ ব্যৱসায় কৰিছোঁ।
এই বেংকৰ মানে ঋণ লৈ কাপোৰ ব্যৱসায় কৰিছে। অঁ এইটো বেংকৰ লোন লৈ কাপোৰ কৰিছে। কওক। মই বেংকৰ পৰা লোন লৈছিলোঁ, লোন লৈ আকৌ ঘূৰাই দিলোঁ, আকৌ লৈছোঁ, তাৰপিছত আকৌ ঘূৰাই দিছোঁ, আকৌ লৈছোঁ, আকৌ হেৰি কৰিছোঁ। মই লাভৱানেই হৈছোঁ। মই মথুৰাপুৰ বন্ধন বেংকৰ মানে কৰ্মচাৰী গোটেই চবেই ভাল, মেনেজাৰো ভাল, চব মানে হেৰি ষ্টাফেই ভাল, মোক বৰ উৎসাহ দিয়ে। লোন দিবলৈ মোক হেৰি কৰে, মই ঘূৰাইও দিওঁ। তাৰপিছতে আমাৰ বিজনেছ চলাই আছোঁ, মই ভালেই চলিছে মোৰ। নমস্কাৰ, মোৰ নামটো অন্তৰা গগৈ। মোৰ ঘৰ টেঙাপুখুৰী ধামদুলি গাঁও। আৰু মই এই বন্ধন গোটৰ পৰা মানে বেংকৰ লোনৰ পৰা বহুখিনি উপকৃত হৈছোঁ। কাৰণ ইয়াত যিখিনি এতিয়া টকা পইচা দিয়ে, লোন হিচাপে লওঁ আমি, সেইখিনি গোটাকৈ পাওঁ। তাৰ উপৰিও মানে আমি যিখিনি কামত খটাব পাৰোঁ, এতিয়া গাহৰি ফাৰ্ম, আমাৰ এতিয়া গাহৰি ফাৰ্মেই আছে, তাত এতিয়া 50ৰ ওপৰে আছে আমাৰ এতিয়া। সেইখিনি কৰোঁতেও আমি বহুতখিনি এতিয়া দানাৰ পানীৰ পৰা আদি কৰি সকলোখিনি আমি ল'ব পাৰিছোঁ মানে এতিয়া গোটা হিচাপে মানে। আৰু তাৰ উপৰিও আমাৰ এতিয়া চাহ বাগানো আছে, চাহ বাগানৰ ক্ষেত্ৰতো আমি মানে বহুখিনি মানে উপকৃত হৈছোঁ। এতিয়া সাৰ দিয়াৰ পৰা উপৰিও মানে চাহ বাগানৰ কিছুমান মানে পুলি ৰোৱাও, সেইখিনিও আমি বহুখিনি সুবিধা পাইছোঁ মানে। আমাৰ বন্ধন বেংকৰ যিখিনি আমাৰ কাৰ্যালয়ৰ মথুৰাপুৰ শাখাৰ মানে যিখিনি কাৰ্যালয়ৰ কৰ্মকৰ্তাসকলে বহুখিনি উৎসাহিত কৰে। তেওঁলোকে কিবা নোৱাৰিলেও মানে ফোনৰ যোগেৰে মানে কথাখিনি চব মানে সোঁৱৰাই দিয়ে মানে। কালি এতিয়া মোৰ আজি লোন আছে, তথাপিও মানে ছাৰহঁতি মানে ফোন কৰি কৈছে তোমাৰ আজি লোন আছে, সেইখিনি কথা জনাইছে মানে। আৰু আজি ৰাতিপুৱা হ'লেও ফোন কৰিছে তেওঁলোকে, সেইটো মানে মই যথেষ্ট ভাল পাইছোঁ তেওঁলোকৰ ক্ষেত্ৰত। এই বন্ধন বেংকৰ যিখিনি লোন দিছে, সেই লোনখিনিৰ দ্বাৰা আমি যদি ঘূৰাইও দিব পাৰোঁ, পইচাটো সময়ে সময়ে ঘূৰাই দিব পাৰিলে মানে সেইখিনি আমাৰ যথেষ্ট উপকৃত হয় আমাৰ। বেলেগ মানুহৰ পৰা ধাৰ লোৱাতকৈ আমি যদি এই বন্ধন বেংকৰ পৰা লওঁ নহয়, বহুত উপকৃত হ'ব। আপোনালোকো সকলোকে কৈছোঁ, চবেই উপকৃত হ'ব বন্ধন বেংকৰ পৰা ল'লে। আপোনালোকে চাই থাকিব পাব্লিক প্লেচ। মই মনোজ কুমাৰ গগৈ।